ভিউৱাৰ্ছ আপোনালোকৰ চাগে কিছুমানৰ এনে কিছুমান ফেচবুক একাউণ্ট আছে যোনটো একাউণ্টৰ আপোনালোকে পাছৱৰ্ড পাহৰি যোৱাৰ কাৰণে বৰ্তমান একাউণ্টটো আপোনালোকে চলাব নোৱাৰা অৱস্থাত আছে। যদি তেনেকুৱা এটা সমস্যাত যদি আপোনালোকে আছে তেন্তে এই ভিডিঅ'টো আপুনি নিশ্চয় চাওক। সেই ভিডিঅ'টোত আমি আপোনালোকক জনাম ফেচবুক পাছৱৰ্ড কেনেকৈ ৰিকভাৰ কৰিব পাৰি। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আপোনাক অনুৰোধ কৰিম যে আপুনি যদি আমাৰ অনলাইন আছাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে এই ধৰণৰ টেকনিকেল ভিডিঅ' আপুনি অহৰহ চাই থাকিব পাৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিউৱাৰ্ছ আপুনি ফেচবুক একাউণ্টৰ পাছৱৰ্ড ৰিকভাৰী কৰিব হ'লে প্ৰথমে আপুনি ফেচবুকৰ ৱেবছাইটত আপুনি যাওক। ফেচবুক ৱেবছাইটত গ'লে আপুনি ঠিক সেইদৰে দেখিব। এতিয়া আপুনি ইয়াতে এই ৰঙা কাৰ চিম্বলটো দেখুওৱা ফৰগটেন একাউণ্টত ক্লিক কৰিব। ফৰগটেন একাউণ্টত ক্লিক কৰিলে আপুনি ঠিক সেইদৰে আপুনি স্ক্ৰীনত দেখা পাব। এতিয়া আপুনি ইয়াত ধ্যান দিব যে আপুনি যদি ফেচবুক একাউণ্টটো আপোনাৰ ফোন নম্বৰ দি খুলিছিলে তেন্তে আপোনাৰ ইয়াত ফোন নম্বৰটো দিব, নতুবা আপুনি যদি জিমেইল একাউণ্ট দি খুলিছিলে তেন্তে আপোনাৰ জিমেইলটো ইয়াত টাইপ কৰিব। ফোন নম্বৰ বা ইমেইলটো টাইপ কৰাৰ পাছত আপুনি এতিয়া এই ৰঙা কাৰ চিম্বলটো দিয়া চাৰ্চ বটনটোত ক্লিক কৰিব। আপোনাক জনাম যে আপুনি চাৰ্চ বটনত ক্লিক কৰাৰ লগে লগে আপুনি যিটো মোবাইল নম্বৰ দিছে এই মোবাইল নম্বৰটোত এটা OTP যাব, অৰ্থাৎ এটা ওৱান টাইম পাছৱৰ্ড যাব। এতিয়া আপুনি দেখিব যে আপুনি চাৰ্চ বটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ স্ক্ৰীনত ঠিক সেইদৰে আহিব। এতিয়া আপুনি এই ৰঙা গোল চিম্বলটোৰ ভিতৰত থকা টেক্সট মি এ কোড টু ৰেছেট মাই পাছৱৰ্ডটোত ক্লিক কৰিব। তাৰপাছত আপুনি এই কণ্টিনিউ বটনটোত ক্লিক কৰিব। কণ্টিনিউ বটনটোত ক্লিক কৰাৰ পাছত আপোনাৰ এই পেজটো খোল খাই যাব। আপুনি এতিয়া এই বক্সটোৰ ভিতৰত আপোনাৰ মোবাইলত যোনটো OTP অৰ্থাৎ যোনটো ওৱান টাইম পাছৱৰ্ড আহিছিলে এই পাছৱৰ্ড নম্বৰটো আপুনি ইয়াত ভৰাব। তাৰপাছত আপুনি এই কণ্টিনিউ বটনটোত ক্লিক কৰিব। ইয়াৰ পাছত দেখিব যে আপোনাৰ এই পেজটো খোল খাই যাব। এতিয়া আপুনি ইয়াতে এই বক্সটোৰ ভিতৰত থকা ঠাইডোখৰত আপুনি এটা নতুন পাছৱৰ্ড দিবলৈ আপোনাক অনুমতি দিছে। এতিয়া আপুনি এটা নতুনকৈ পাছৱৰ্ড দিব পাৰিব আৰু এই পাছৱৰ্ড দি পিনে আপুনি নতুনকৈ আপোনাৰ ফেচবুক একাউণ্টটো ৰিকভাৰ কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় কিবা এটা শিকিব পাৰিলে। আপুনি যদি ভাবে যে এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিলে তেন্তে এই ভিডিঅ'টো আপুনি লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।